Panda. I got broads in Atlanta. Just to throw me in the family. Credit cards and the scammers. Hitting the licks in the band. Legacies. Tezpur Prank Star লগত এটা ওয়ার্কশপ হৈ আছে ডাঙৰকে আৰু ডিস্ট্ৰিক্ট লাইব্ৰেৰীত আমি 25 তাৰিখে কৰিম এতিয়া এইখিনি আমাৰ ষ্টুডেন্ট হয় লগতে আৰু দুজনমান আছে আজি অহা নাই কিবা এটা প্ৰবলেমত বা দুজনমান গলো আৰু মিষ্টাৰ ৰাজাদা আজি আমাৰ তেজপুৰত আহিলা এটা ডাঙৰ গুড নিউজ দেন এতিয়া মিষ্টাৰ ৰাজাদা আহিল হয় কিন্তু ৰাজাদা আহিল আমি কিবা এটা নকৰিলে হ'ব জানো দেন ৰাজাদাৰ লগত এটা প্ৰেংক কৰিলো প্ৰেংক ভিডিঅ'টো চাব এইখিনিৰ পিছতে প্ৰেংক ভিডিঅ'টো আহিব আৰু প্ৰেংক ভিডিঅ'টো গোটেইটো চাব আৰু ভাল লাগিলে এটা কমেন্ট জনাই দিব দেন ৰাজাদা প্ৰেংকটোৰ বিষয়ে কিবা এটা কৈ দিব প্ৰেংক এটা কৰিলোঁ আজি ইহঁতৰ লগত বহুত বেছি ভাল লাগিলে তেজপুৰত প্ৰথমবাৰৰ কাৰণে প্ৰেংক কৰিলোঁ গতিকে আপোনালোকে প্লিজ প্ৰেংকটো চাব আৰু প্ৰেংকটো পিছৰ কথা সেইটো চাব বাৰু কিন্তু এতিয়ালৈকে এই ৱৰ্কশ্বপটোত যদিহে কোনোবা ষ্টুডেণ্টে জইন কৰিম বুলি ভাবি আছে তেনেহ'লে প্লিজ আপুনি আহক যদিহে কোনোবা গাৰ্জেনে চাই আছে নিজৰ ল'ৰাটো বা ছোৱালীজনীক পঠাই দিয়ক কাৰণ এই বন্ধ দিনকেইটাত আচলতে এনেকুৱা কিবা এটাত আচলতে আহিলে নিজৰ ল'ৰাটো বা ছোৱালীজনীৰ মনটো অলপ বাহিৰলৈ ওলাই যাব পাৰিব কাৰণ ঘৰৰ ভিতৰতে কিতাপৰ মাজতে যদি আপুনি আপোনাৰ নিজৰ সন্তানটোৰ মনটো ৰাখি দিয়ে তেনেহ'লে সি কেতিয়াও আচলতে এজন বেলেগতকৈ বেলেগ হ'ব নোৱাৰিব গতিকে প্লিজ পঠাব ইয়ালৈ বহুত ভাল প্ৰশিক্ষণ দি আছে তেওঁলোকে সেইটোৱে ক'লোঁ আৰু বাকী প্ৰেংকটো চাওক লাইক কৰিব কমেণ্ট কৰিব আৰু তেজপুৰ প্ৰেংক ষ্টাৰ প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা পৰ্যন্ত বজাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেন ওকে দেন আগৰবাৰ 25 তাৰিখে তেওঁ আহিব আমাৰ তেজপুৰত 25 তাৰিখে নহয় 23 তাৰিখে মানে আহিব তেওঁ যদি কোনোবা যোগাযোগ কৰিব থাকি গ'ল বা কিবা ফটো চটো উঠিব থাকি গ'ল তেনে আহিব ৰাজাদা চবৰ লগত ভাল আৰু আমি বহুত ভাল পাইছোঁ যে ৰাজাদা আমাৰ লগত আছে আৰু কালি তেওঁ আমাৰ মাজত থাকিলে আৰু পাৰিলে আজিও ৰাখিম বুলি ভাবিছোঁ আৰু থাকিব চাগে ৰাখিমেই যামগৈ আৰু তো নিদিওঁ দেন ওকে ভিডিঅ'টো চাওক ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব অ'কে গাইছ স্প্ৰাইট ডাঙৰটো হাফ লিটাৰ হ'ব ডাঙৰ কি আছিলে মাউণ্টেইন ডিউ দুটা দিয়কচোন নৰ্মেল ঠাণ্ডা লাগিছিলে ঠাণ্ডা হয় নহয় এইটো কিমান দাম এইটো 95 আৰু বাকীটো আপোনাৰ হেৰি দি দিয়ক তো 5 টকামান থাকিব ন গ্লাছ দি দিয়কচোন দাদা এইটো 100 ন লিখি যাব বহিতে পইচা দিব লাগিব নেকি এতিয়া ওচৰতে তোমাৰ চিনি পোৱা নাই মোক আপোনাৰ পৰা নিয়ে কোনো মগজ কৰে বাৰু আকৌ লিখি যাব মই আপোনাৰ ইভিনিং মই লিখি যাব আপোনাৰ মই ইভিনিং দিলে যাম মই আপোনাৰ ধৰি লওক আপোনাৰ 4টা চিষ্টেমে নাই মই লিখা কাৰবাৰে নকৰোঁ নাই একো নাই আপুনি লিখি থওক মই আপোনাৰ ইভিনিং আহিম ৰ'বচোন এইটো আৰু এটা কাম কৰোঁচোন এই গ্লাছ আৰু দি দিয়ক আপোনাৰ প্ৰায় আৰু 20 টকামান গ্লাছ দি দিয়কচোন আৰু এটা মাউণ্টেইন ডিউ হাফ লিটাৰ এটা দি দিয়ক প্লিজ অকণমান আপোনালোক মই বজাৰটো কৰি ল'ব দিয়ক আৰু অকণমান ৰ'ব অলপ আৰু এটা মাউণ্টেইন ডিউ দিয়কচোন হাফ লিটাৰ দিয়ক মোক বাৰু ঠিক আছে মোৰ 150 হ'ল ন কি কৈ আছা মই বুজি পোৱা নাই তোমাৰ বাকী নহয় বুলি কৈ আছো তুমি আকৌ কি 150 কৰি কোন হয় তোমাক চিনি নাপাওঁ না মই আপোনাৰ ইয়াৰে হয় দেখোন আপুনি মোক মই বাকী নিদিওঁ তুমি আকৌ বস্তু লৈ কিনে আকৌ কি কৈ আছো তোমাক প্ৰথমতে মই ক'লো দেখোন ভণ্টি তোমালোকৰ মোক চিনি পাইছা মিষ্টাৰ ৰাজা মোক চিনি পোৱা নাই মিষ্টাৰ ৰাজা হয় কৈ দিয়া দাদা চিনি পোৱা নাই চাগে সেইকাৰণে মিষ্টাৰ ৰাজা শুনা নাই আৰু আপুনি ইউটিউব চাই নাই চাই এইবিলাক তুমি ইয়াত কৈ লাভ নাই না এইটো দোকান হয়তো তুমি পইচা দিয়া মাল লৈছা পইচা দিয়া যোৱা আৰু পইচা নাইতো দি দিয়া মাল আকৌ কিয় লৈ আছা তোমাক মই কোন হয় কি কথা কি দৰকাৰ আছে চাবলৈ দিয়া পইচা আছে নেকি বোলো পইচা নিদিয়াকৈ ক'লো পইচা নাই নহ'ব এই দাদা মানে আমি খালোঁ খাই বৈ হ'ল যেতিয়া আৰু আকৌ পইচাটোৰ কথা কি লাগে এইটো কিমান দাম দাদা এইটো কিমান দাম এইটো 1 টকা দিব 1 টকা কি কথা কোৱা পইচা নানিব মানে এতিয়া কোন ভাবিছে নে তেজপুৰ ডন হয় না
চিনি নাপায় চিনি পোৱা নাই মানে আপুনি নহয় তেজপুৰত এনে মোৰ নামটো শুনিলে দোকানীবোৰে আপোনাৰ মন নিবিচৰাকৈ বস্তু দি দিয়ে মানে এতিয়া আপুনি আকৌ মোৰ পৰা পইচা বিচাৰিছে সেইটো আপুনি ভুল কৰিছে কিন্তু আমি যাওঁ নেকি ব'লা দোকান বন্ধ কৰিলোঁ নেকি একেবাৰে বন্ধই কৰি দিওঁ আৰু ভাবিছোঁ পইচা লাগিবই আপোনাৰ আপুনি মানে পইচাত কৈছে বেটা আশী টকা এটা আপুনি দয়া কৰিব নোৱাৰে নেকি কেনেকৈ পাৰিম তোমালোকক কেনেকৈ মই দয়া কৰিয়ে খাই আছোঁ আপোনাৰ বহুত কাষ্টমাৰ বহুতৰ পৰা লৈ ল'ব নাই আপুনি হ'ব দে আমি যাওঁ নেকি ব'লা আমি যাওঁ আমাৰ তাত ৰখি আছে না আমি ওলাই দিওঁ আৰু ব'লা কি কৰি আপুনি বেয়া নাপাব বেয়া নাপাব যাওঁ একো নাই দিয়ক হ'ব দিয়ক আপোনাৰ টকা এটাহে চলি যাব দিয়ক এইবাৰ আহিছিলে দাদা বাই বাই দি যাম সেইটো দিয়ক কেমেৰা অন কৰি দিলা কেমেৰাটো অন কৰি দিলোঁ দাদা আপোনাক ধেমালি কৰি আছিলোঁ বেয়া নাপাব এটা প্ৰেংক চলি আছিলে প্ৰেংক চলি আছিলে দেন তেজপুৰত মিষ্টাৰ ৰাজা দা আহিছে এটা হাই কৰি দিব বাৰু ঠিক আছে তেনেহ'লে থেংক ইউ অলপ ধেমালি কৰিলোঁ প্ৰেংক কৰিলোঁ পইচা দি আছোঁ আপোনাক দাদা এফালে আহক দাদা এফালে আহক ইহঁত তেজপুৰ প্ৰেংকষ্টাৰ হয় এইটো তেজপুৰ প্ৰেংকষ্টাৰ চেনেলৰ ইহঁতে কেমেৰা কৰি আছে এটা প্ৰেংক চেনেল হয় এইটো মই আহিছোঁ আপোনাৰ লখিমপুৰৰ পৰা মোৰ এটা চেনেল আছে ইউটিউবত মিষ্টাৰ ৰাজা বুলি 1 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু ইহঁতৰ প্ৰায় 2000 মান হ'ব হৈছে গতিকে আপোনাৰ লগতো অকণমান ধেমালি কৰিলোঁ ত' বেয়া নাপাব পইচা আপোনাক দি আছোঁ মই আমাক ছাপোৰ্ট কৰিব দাদাৰো 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল দাদাকো ছাপোৰ্ট কৰিব আৰু আমাকো ছাপোৰ্ট চিৰিয়াছ হৈ গৈছিলে